ডাষ্টবিনৰ স্মৃতিবোৰ কথা ভৃগুমেধি আবৃত্তি অংকুৰজ্যোতি। পুনৰ হাতত তুলি লৈছো ডাষ্টবিনৰ সেই পুৰণা স্মৃতিবোৰ। বিচাৰি গৈছো যৌৱনৰ প্ৰথম পুৱা কিম্বা স্কুলীয়া দিনবোৰৰ আড্ডা। মাথো নোপোৱা হেৰুৱা ইত্যাদি বিষাদৰ স্মৃতিৰে মন যায় আজিও সূৰ্যমুখী খোপা আৰু কপা ওঠৰ কবিতা লিখিবলৈ। মন যায় ৰিক্ত জীৱনৰ প্ৰতিটো পাল অশ্ৰু তোমাৰ হাঁহিত বিলীন কৰিবলৈ। আজিও মন যায় তোমাৰ সতে প্ৰেমৰ ক্ৰিকেট খেলিবলৈ। আকৌ তুমি ঘূৰাই নুখুজিবা ডাষ্টবিনৰ সেই পুৰণা স্মৃতিবোৰ। সেইবোৰে হয়তো তোমাকো কৰি তুলিব এদিন মোৰ দৰে নষ্টালজিয়া। চিৰন্তন সপোন আৰু মাদকতাৰ হেঁপাহ সেই এতিয়া আৰু নাই। অস্তিত্ব মাথো পুৱতি নিশাৰ সপোনত দেখা সেই অস্পষ্ট নিগেটিভবোৰ আৰু মাজ নিশাৰ মৌন বুৰঞ্জী। বুকু কপা ছাউনি আৰু নীলাখামৰ চিঠিবোৰ এতিয়া মাথো ডাষ্টবিনৰ সেই সেমেকা আৱৰ্জনাহে। পুনৰ ঘূৰাই নুখুজিবা তুমি ডাষ্টবিনৰ সেই পুৰণা স্মৃতিবোৰ। হয়তো সেইবোৰ দেখিলে বসন্তৰ প্ৰথম জাক বৰষুণো হৈ পৰিব কেৱল মাথো বিষাদৰ চকুলো।